আনসেটেলড কৰ্মৰ একাউণ্ট সেইবিলাকেও আমাক কিন্তু কুটুৰিয়াই থাকে সেই ভাইব্ৰেশনবিলাকে আমাক আহি পেলাই কুটুৰিয়াই সেইকাৰণে আমি আকৌ সেই লো এনাৰ্জিটোলৈ গুচি যাওঁ সেই গতিকে খুব ইম্পৰ্টেণ্ট যে এতিয়া আমি নিজৰ দায়িত্ব লওঁ নিজৰ কৰ্মৰ ওপৰত তাৰমানে সেলফ ৰেসপন্সিবিলিটি লওঁ আৰু পুৰণা সকলোবিলাক সেটেল কৰি আমি নতুন একাউণ্ট যাতে নবনাও এটোত আমি গুৰুত্ব দিব লাগে এইখিনিতেই কৰ্মৰ গহন গতিৰ বিষয়ে আমি সমাপ্ত কৰিম আৰু আমি আগবাঢ়িম এই বিশেষ টপিকটোৰ বিষয়ে যে 8 পাৱাৰ্স থ্ৰু ৰাজযোগা মেডিটেশন তাৰ মানে অষ্ট শক্তি আমি কেনেদৰে প্ৰাপ্ত কৰিব পাৰো ৰাজযোগৰ দ্বাৰা ৰাজযোগ আমি শিকিলো আমি বুজিলো কেনেদৰে কৰিব লাগে আমি এপ্লাইও কৰিছো কিন্তু ইয়াৰ পিছৰ ষ্টেপটো হৈছে কি তাৰ বেনিফিটস কিনি কি মই কি প্ৰাপ্তি কৰিলো তাৰ দ্বাৰা আহকচোন এটা এটাকে শক্তিখিনিৰ বিষয়ে জানো আৰু শক্তি বুলি ক'লে আমি অষ্ট বুজাদাৰী দুৰ্গা দেৱীৰ কথা নকওঁ জানো কিন্তু এটা কথা ভাবকচোন আসল অৰ্থত জানো কোনোবা এনেকা প্ৰ্যাকটিক্যালি যদি আমি চাওঁ এনেকুৱা 8খন হাতৰ সৈতে থাকে জানো কোনোবা কেতিয়াও নাথাকে নে এখন হাতে আসলতে কি প্ৰদৰ্শন কৰিছে এটা এটা শক্তি প্ৰদৰ্শন কৰিছে আমি যে WhatsApp মেছেজ দিও ইজনে সিজনক পাৱাৰ বুজাবৰ কাৰণে তাত এটা WhatsAppত এটা সিম্বল এটা ইমোজি আছে ভুজা হাতখন এনেকাকে দেখুৱা মানে কি পাৱাৰ শক্তি বুজাও তাৰ মানে দুৰ্গা দেৱীৰ এখন হাতে কি বুজাইছে এটা এটা শক্তিৰ প্ৰদৰ্শন কৰিছে তাৰ মানে এক এনে আত্মা যোন এই অষ্ট শক্তিৰ অধিকাৰী গতিকে আমি প্ৰতিগৰাকী যেতিয়া পৰমাত্মাৰ লগত সংযোগ কৰো তেওঁৰ পৰা যেতিয়া আমি শক্তি লওঁ আমিও এই অষ্ট শক্তিৰ অধিকাৰী হ'ব পাৰো আহকচোন এটা এটা শক্তিক আমি বুজো প্ৰথমটো শক্তি প্ৰত্যাহাৰ কৰিব পৰা শক্তি বা ইংৰাজীত ক'বলৈ হলে পাৱাৰ টু উইথড্ৰ আৰু ছবিটো চাও কিমান মৰম লগা এটা কাছটোৱে কি কৰে যেতিয়াই তাৰ মানে যিকোনো দেখে যে এটা পৰিস্থিতি যদি আহিছে তেওঁৰ ওচৰলৈ কোনোবা এটেক কৰিবলৈ আহিছে লগালগ কি কৰে নিজকে বচাবৰ কাৰণে এই খোলাটোৰ ভিতৰত সোমাই যায় আকৌ যেতিয়া দেখে ডেঞ্জাৰাছ সিচুৱেচন নাই আকৌ খোলাটোৰ পৰা ওলাই গ'ল আকৌ যদি কিবা এটা সংকেত পায় লগালগ সোমাই গ'ল খোলাটোৰ ভিতৰত নহয়নে গতিকে ইয়াৰ দ্বাৰা আমি কি বুজিব লাগে পাৱাৰ টু উইথড্ৰ তাৰমানে পৰমাত্মাই আমাক এই যে জ্ঞান দিলে মই আত্মা মই যেতিয়া কৰ্মলে আহো তেতিয়া মই মোৰ এই ইন্দ্ৰিয় ব্যৱহাৰ কৰি মোৰ এই পঞ্চ ইন্দ্ৰিয় ব্যৱহাৰ কৰি মই কৰ্মলে আহো সকলোৰে লগত মই একশনত আহো কিন্তু আকৌ যেতিয়া কৰ্ম শেষ লগালগ মই কি হলে উভতি যাব লাগে মোৰ সেই আত্মিক স্মৃতি যে মই এক বিন্দী মই আত্মা হে মোৰ মূল আইডেন্টিটি তালে উভতি যোৱাটো পাৱাৰ টু উইথড্ৰ আজি আমি উইথড্ৰ কৰিব নোৱাৰো আসলতে আমাৰ ইমান অ্যাটাচমেন্ট প্ৰতিটো বস্তুৰ লগত আমি পটককে উইথড্ৰ কৰিব নোৱাৰো আমি কিবা এটা কাম কৰি আছো হেতুৰ লগত আমি ইমান ইনভলভড হৈ গলো যে আমাৰ গোটেই এনাৰ্জিটো তাতে ড্ৰেইন আউট হৈ যায় লাষ্টত আমি কওঁ যে মই একদম মানে ইৰিটেটেড মই নোৱাৰো আৰু মই একে ভাগৰি গৈছো why because আমাৰ ভিতৰতে উইথড্ৰ কৰিব পৰা পাৱাৰটো নাই গতিকে নিজকে বচাবৰ বাবে জেনেদৰে কাছটোৱে নিজক এই খোলাটোৰ ভিতৰত সোমুৱাই আমিও দিনটোত মাজে মাজে কি কৰিব লাগে শৰীৰৰ দ্বাৰা কৰ্ম কৰিছো কাৰণ শৰীৰটো মোৰ কিন্তু আকৌ নিজৰ এই স্মৃতিলে উভতি যাব লাগে যে মই আসলতে শৰীৰৰ দ্বাৰা কৰ্ম কৰি থকা মই কোন মই এক আত্মা আত্মিক স্মৃতিলে যেতিয়া সোমাই যাওঁ আসলতে আমি নিজকে প্ৰটেক্ট কৰাৰ দৰে খোলাটোৰ ভিতৰত সোমাই লোৱাৰ দৰে যিজন ব্যক্তি নিজৰ আত্মিক স্মৃতিত থাকে তেওঁ কোনেও ডিস্টাৰ্ব কৰিব নোৱাৰে যিজন ব্যক্তি নিজৰ আত্মিক স্থিতিত স্থিত তেওঁক আপুনি যেনেকুৱা ধৰণৰে কথা কওক তেওঁ কেতিয়াও কিন্তু তেওঁৰ পজিশনটো নিহিলে তেওঁ প্ৰটেক্টেড শাৰীৰিক স্মৃতিত যেতিয়া থাকো তেতিয়া আচ্ছা মইতো যদি মই এটো স্মৃতিৰ জাগৃতিত থাকো যে মই এগৰাকী নাৰী আপুনি মোক নাৰীৰ বিষয়ে কিবা এটা কৈ দেখাওকচোন মোৰ লগালগ খং উঠি গ'ল মই ডিস্টাৰ্বড কিন্তু যেতিয়া মই আত্মিক স্মৃতিত থাকো তেতিয়া মই বস্তুটো পুৰা ধুনীয়াকৈ বিশ্লেষণ কৰিব পাৰো মই বুজি পাওঁ মোৰ ভিতৰত সেই আন্ডাৰষ্টেণ্ডিংটো থাকে মই পটককে ৰিয়েক্ট নকৰো মই ৰেসপন্ড কৰো তেতিয়া নহয় নে গতিকে প্ৰথম যেটো শক্তি ৰাজযোগৰ দ্বাৰা আমি লাভ কৰো হেতু হৈছে প্ৰত্যাহাৰ কৰিব পৰা শক্তি মানে উইথড্ৰ কৰিব পৰা শক্তি নিজকে অথৰাই আনিব পৰা শক্তি নিজৰ মূল স্থিতিত মূল সংস্কাৰত মূল ৰূপত স্থিত হ'ব পৰা শক্তি নেক্সট হৈছে পাৱাৰ টু পেকআপ কৰিব পৰা শক্তি এটা কি পেকআপ কৰিব লাগে
আচলতে আমি গোটেই কোৰ্সটোত গম পালোঁ যে মই কোন, মই আত্মা আৰু মই ক'ৰ নিবাসী, পৰম ধামৰ নিবাসী নহয় জানো, মোৰ মূল ঘৰখনেই সেইখন। কিন্তু মই এই বস্তুটো পাহৰিলোঁ যে মই মোৰ মূল ঘৰখনৰ পৰা আচলতে ইয়ালৈ কিয় আহিছোঁ, এখন ড্ৰামা, এখন ষ্টেজ, ইয়াত মই পাৰ্টহে বজাই আছোঁ। কাৰোবাৰ মাক ৰূপে, কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী ৰূপে মই ইয়াত পাৰ্ট প্লে কৰিছোঁ। কিন্তু মই এই পাৰ্টটোৰ লগত, এই যিটো এক্ট, এইটোৰ লগত মই ইম'চনেলি ইমান এটেচড আজি যে মই মুভ অন কৰিব নোৱাৰোঁ। কিবা এটা যদি সেই মোৰ আইডেণ্টিটিটোৰ লগত যদি কিবা এটা খুঁত লাগে, মই তেতিয়া মুভ অন কৰিব নোৱাৰোঁ। মই তাতেই মোৰ বঢ়িয়া বিস্তাৰ মেলি লৈ পেলাই মই তাতেই বহি যাওঁ, হাই কৰি, মোৰ লগত কিয় এনেকুৱা হ'ল, মানে মোক এনেদৰে কৈ দিলে, মই ইমান কৰিলোঁ তেওঁৰ বাবে, তাৰ পিছতো হ'ল এনেকুৱা, কাৰণ মোৰ সেই মুভ অন কৰিব পৰা শক্তিটো নাই। আধ্যাত্মিকতাই, ৰাজযোগে আমাৰ ভিতৰত এই শক্তিটো জাগ্ৰত কৰে যে এই স্মৃতিটো এনি টাইম আমাৰ জাগ্ৰত হৈ থাকে যে মই আত্মা, ইয়াত মই এক ড্ৰামা, এক্ট মোৰ প্লে, এওঁৰ লগত মই এটা সুন্দৰ ৰোল মাত্ৰ প্লে কৰি আছোঁ। আৰু ইয়াৰ পিছত মই আকৌ এনি টাইম মই ৰেডি মোৰ বেগেজৰ সৈতে নেক্সট মুভটো ল'বৰ বাবে, নেক্সট আগবাঢ়িবৰ বাবে। এই যিটো মুভ অন পাৱাৰ, যিটো পেক আপ কৰি পেলাই আগুৱাই যাব পৰা পাৱাৰ, সেইটো আমাৰ ৰাজযোগে আনি দিয়ে। নহ'লে কি হ'ব, পুৰণা সেই বস্তুটোতে আমি চব মেলি ল'ম, নিজৰ বিচনা পাতি মেলি লৈ পেলাই তাতেই আমি মূৰ ঘমাই বহি থাকিম, কিয় হ'ল মোৰ লগত এনেকুৱা। ঠিক আছে, হৈ গ'ল, নেক্সট কি, মই মুভ কৰিব লাগিব, নহয় জানো। এই শক্তিটো আমাৰ ৰাজযোগে আমাৰ ভিতৰত আনে। নেক্সট, সহন শক্তি বা সহ্য কৰিব পৰা শক্তি, এই বস্তুটো ৰাজযোগে আমাৰ ভিতৰত ডেভেলপ কৰে। আৰু ইয়াত ছবিখনত চাওকচোন কি দেখুওৱা হৈছে, যে এজোপা আম গছ, একদম ভৰপূৰ আম লাগি আছে। এই বাচ্চাটোৱে আম খাবলৈ মন কৰিলে, এটা শিলগুটি দলিয়াই দিলে আম গছজোপালে। আম গছজোপাই উল্টাই ল'ৰাটোক শিলগুটি দলিয়াবনে, কিয় মোলৈ শিলগুটি মাৰিবা বুলি, কেতিয়াও নিদিয়ে। কি দিব, ৰিটাৰ্ণত মিঠা আমটোহে দিব। ইয়াৰ দ্বাৰা, এই এক্সাম্পলটোৰ দ্বাৰা আচলতে সহন শক্তিৰ বিষয়ে বুজোৱা হৈছে যে এজোপা যেতিয়া ভৰপূৰ বৃক্ষ, চাবচোন সদায় দুখ খাই থাকে, কেতিয়াও ওপৰলৈ নহয়, দুখ খায়, তাৰমানে মই ভৰপূৰ ভিতৰৰ পৰা। আৰু সহন দুৰ্বলতা বুলি কোৱা নাই, চাবচোন সদায় শব্দটোৰ লগত কি জড়িত হৈ আছে, সহন শক্তি। তাৰমানে ই এক শক্তি, সকলোৱে নোৱাৰে, যোন ভিতৰৰ পৰা ভৰপূৰ, যোন কণ্টেণ্টেড ভিতৰৰ পৰা, অকল তেওঁহে সহন কৰিব পাৰে। কিন্তু আৰু সহন যোনে কৰে, তেওঁৰ মনৰ পৰা এই ভাৱটো নাহে যে মই সহ্য কৰিবলগীয়া হৈছে। গতিকে ৰাজযোগে আমাক ভিতৰৰ পৰা ইমান বেছি ভৰপূৰ কৰে, আত্মাক ইমান 100% চাৰ্জ কৰি পেলাই সবল কৰে যে আমি সহন কৰিব পৰা হওঁ। আৰু বস্তুটো আমি যে সহন কৰিছোঁ তেনেকুৱা উপলব্ধিও নহয়। আৰু এই বস্তুখিনি, এইখিনিতে কিন্তু এটা আমাৰ মনত এটা ভ্ৰান্তিও থাকে, কি জানেনে, প্ৰায়ে আমি ভাবোঁ যিমান সহ্য কৰিম সিমানে মোৰ ওপৰত আৰু অত্যাচাৰ কৰিব। ৰাজযোগ মানে এইটো নহয় কিন্তু যে আমি কাৰোবাক অত্যাচাৰ কৰিবৰ বাবে আমি এলাউ কৰিছোঁ, নহয়। আমি নিজৰ স্থিতিটো এনেকুৱা বনাই ৰাখোঁ যে মই আনক দিবও পাৰোঁ আৰু কোনেও মোক মেনিপুলেটো কৰিব নোৱাৰে, এটা তেনেকুৱা স্থিতি। গতিকে এই যিটো সহন শক্তি, ইয়াৰ জৰিয়তে আচলতে ইয়াৰ বেনিফিটছখিনি কি জানেনে, সহন শক্তিৰ, আমাৰ সম্বন্ধবিলাক খুব মধুৰ হয়। আজি আমাৰ সম্বন্ধবিলাকত মানে আউল লগাৰ মূল বস্তুটোৱে হৈছে আমাৰ সহন শক্তিৰ অভাৱ। গতিকে এই শক্তিৰ দ্বাৰা আমি এইখিনি আমাৰ প্ৰেক্টিকেল লাইফত বেনিফিটছখিনি দেখা পাওঁ। নেক্সট আহিলে গ্ৰহণ কৰিব পৰা শক্তি। আৰু ছবিখনত কি দেখুওৱা হৈছে চাওকচোন, যে এই সাগৰে, এই নদীসমূহে জাবৰ জোথৰ যেতিয়া টাউনৰ মাজেদি না গাঁৱে ভূঞে যেতিয়া বৈ আহিছে, নিজৰ লগত জাবৰ জোথৰ লৈছে আৰু আনি পেলাই ক'ত দমাইছেহি, সাগৰত দমাইছেহি। কিন্তু সাগৰখনে সকলোবিলাক আঁকোৱালি পেলাই গ্ৰহণ কৰি ৰাখি থৈছে, কমপ্লেইন কৰা নাই, কিন্তু গ্ৰহণো কৰিছে। লগতে সাগৰে নিজৰ যিটো মৰ্যাদা, নিজৰ যিটো গৰিমা, যিটো ডিগনিটি, সেইটোও কিন্তু মেইনটেইন কৰি ৰাখিছে। ৰাজযোগে আমাৰ ভিতৰত এনে এক শক্তিৰ বিস্তাৰ কৰে, আমাৰ ভিতৰত এনে শক্তিৰ নিৰ্মাণ কৰে যে আমি আচলতে নিজৰ ভিতৰৰ যি সাগৰৰ নিচিনা আচলতে এক বিশালতা আমাৰ ভিতৰত আহে। আমি সকলোকে একচেপ্ট কৰিব পৰা হওঁ, গ্ৰহণ কৰিব পৰা হওঁ। নিন্দা, স্তুতি, মান, অপমান সকলোতে সাগৰৰ দৰে যিটো আমাৰ সেই ষ্টেবিলিটি, সেই বস্তুটো আমি মেইনটেইন কৰিব পৰা হওঁ। গতিকে এনে এক শক্তিৰ নিৰ্মাণ ৰাজযোগে আমাৰ ভিতৰত কৰে।
নেক্সট ইয়াত কি দেখুৱাইছে এগৰাকী জুৱেলাৰ যোনে হীৰাটো চাইছে যেটো আসল নে আসলতে নকলি হীৰা তেওঁ আমি চিনি পাম জানো পটককে চকুৰে চাই কেতিয়াও চিনি নাপাওঁ ইয়াত এই শক্তিৰ নাম কি বিবেচনা কৰিব পৰা শক্তি মানে পাৱাৰ টু ডিসক্ৰিমিনেট যে ভাল আৰু বেয়াৰ মাজৰ বিচাৰ কৰিব পৰা যেটো শক্তি ভাল বেয়া অন্যায় ন্যায় ইয়াৰ মাজত যেটো বিস্তাৰ কৰিব পৰা মানে ডিসক্ৰিমিনেট কৰিব পৰা শক্তি সেই শক্তিটো ৰাজযোগে আমাৰ ভিতৰত আনি দিয়ে সন্মুখৰ ব্যক্তিজনক মই চালিজাৰি চাব পৰা হওঁ আসলতে এটা পৰিস্থিতিক মই চালিজাৰি চাব পৰা হওঁ যেটো বেয়াই হ'ব নে ভালেই হ'ব সেই যেটো পাৱাৰ সেই পাৱাৰটো ৰাজযোগে আমাৰ ভিতৰত আনে আৰু এই আসলতে ভাল বেয়াৰ মাজত বিচাৰ কৰিব নোৱাৰাৰ বাবে আমাৰ কি হয় জীৱনত আমাৰ দ্বাৰা বাৰে বাৰে ভুল হয় আমি জলবাগতে কৰ্মৰ বিষয় পঢ়িলো আমি আকৌ বাৰে বাৰে বিকৰ্মত লিপ্ত হওঁ আকৌ আমাৰ ফালে বিকৰ্মত লিপ্ত হলো মানে আকৌ আমাৰ ফালে বেয়াটোৱে আমি ইনভাইট কৰো নহয় জানো গতিকে খুব ইম্পৰ্টেন্ট যেটো বিবেচনা কৰিব পৰা শক্তি হেতু খুব ইম্পৰ্টেন্ট নেক্সট হৈছে সিদ্ধান্ত ল'ব পৰা শক্তি আচ্ছা ঠিকে আছে মই বিবেচনা কৰিলো কোনটো ভাল কোনটো বেয়া কিন্তু এই যে ভাল বেয়া কোনটো ৰাস্তা ভাল বেয়া আমি বিবেচনা কৰিলো কিন্তু তাৰ পিছত সিদ্ধান্ত ল'ব পৰাটো যে মই শুদ্ধ ৰাস্তাতেই যাম সেই শক্তিটো নালাগিব জানো বিবেচনাৰ পিছত আমি সিদ্ধান্ত ল'ব লাগিব যে yes I will walk through the right path মই শুদ্ধ ৰাস্তাৰে আগবাঢ়ি যাম সেই শক্তিটো ৰাজযোগে আমাৰ ভিতৰত আনি দিয়ে এই যেটো মানে ন্যায় শক্তি হেতু আমাৰ ভিতৰত ৰাজযোগে ডেভেলপ কৰে কাৰণ নহলে প্ৰায় আমি দেখা পাওঁ আমাৰ ভিতৰত হয়তো কৰবাত নহয় কৰবাত আমি বুজিও পাওঁ যে কোনটো শুদ্ধ কোনটো ভুল সাবচোন তাৰ পিছতো আমি ভুল ৰাস্তাত যাওঁ কিয়নো আমাৰ শুদ্ধ ৰাস্তাত আগবাঢ়িবলৈ হয়তো শক্তিৰ অভাৱ ভিতৰত নেক্সট সন্মুখীন হ'ব পৰা শক্তি ইয়াত মাত্ৰ আমি এটা পৰিস্থিতিহে দেখুৱাইছো যে আমাৰ জীৱনলৈ এনেকুৱা বিভিন্নটা পৰিস্থিতি আহিব পাৰে যে মোৰ একেবাৰে আত্মীয় এজন একেবাৰে ক্লোজ এজন মই তেওঁক হেৰুৱাব পাৰো বা অন্যান্য বহুত পৰিস্থিতি আমাৰ জীৱনলৈ আহিব পাৰে কিবা মই যেনেদৰে ভাবি থৈছিলো তেনেদৰে হয়তো নহল একেবাৰে উল্টা কিবা এটাহে হল সন্মুখীন আমি হ'ব পাৰিছো না নাই পৰিস্থিতিটো সেইখিনিত মই জ্ঞানক এপ্লাই কৰিব পাৰিছো নে নাই সেইখিনিত মই আত্মাৰ স্বধৰ্মত স্থিত হৈ থাকিব পাৰিছো নে নাই হেতু ইম্পৰ্টেন্ট আৰু ৰাজযোগে আমাৰ ভিতৰত এই শক্তিৰ আসলতে জাগৃতি কৰে যাৰ ফলস্বৰূপে আমাৰ ভিতৰতে সন্মুখীন হ'ব পৰা শক্তিটো ডেভেলপ হয় আৰু পৰিস্থিতিটো যেতিয়া আহে তাক আমি জ্ঞানৰ আধাৰত চালিজাৰি চাব পৰা হওঁ আচ্ছা যেতিয়া সেই কৰ্মৰ যেটো জ্ঞান আমি অলৰেডি ললো হেতু কিন্তু এইখিনিত আমাক হেল্প কৰে বা সহায় কৰে যি সমস্যা যি পৰিস্থিতিৰ আজি মই সন্মুখীন হৈছো কিবা নহয় কিবা এটা পুৰণা পেন্ডিং ফাইল মোৰ সন্মুখলৈ আহিছে গতিকে বৰ্তমান মই মোৰ স্থিতিটো মেইনটেইন কৰি যাব লাগিব এই পৰিস্থিতিটো খুব সুন্দৰভাৱে পাৰ হ'ব লাগিব যাতে ফিউচাৰ টাইম আগন্তুক সময়ত আৰু মোৰ দ্বাৰা বিকৰ্মই নহয় আৰু মই নিগেটিভিটি মোৰ ফালে আকৰ্ষিতও নকৰো নহয়নে গতিকে এইগিটা শক্তি আৰু লাষ্টত সহযোগ দিব পৰা শক্তি বা কোঅপাৰেচন পাৱাৰ যেটো কোঅপাৰেচন দিয়া শক্তি এটো আমাৰ মাজত ডেভেলপ হয় আজি চাবচোন আমাৰ ইজনে সিজনে মিলি জুলি একেলগে কিবা এটা কৰিব পৰা যেটো গুণ যেটো শক্তি হেতু আমাৰ মাজত আজি নাই কাৰণ সংস্কাৰ নিমিলে মই ভাবার দৰে তেওঁ না ভাবে তেওঁ ভাবার দৰে মই না ভাবো সংস্কাৰৰ ইমান অমিল যে আজি আমি একেলগে মিলি জুলি কৰ্ম কৰিব নোৱাৰো আৰু তাৰ কাৰণে কি হয় তাৰ ফলবিলাক আমি দেখুৱে মানে সম্বন্ধত কিবা নহয় কিবা এটা আউল লাগা বা ওয়ার্ক প্লেসত আমি যেনেদৰে ভাবি থৈছিলো তেনেদৰে আমি কৰিব নোৱাৰা এইখিনি প্ৰবলেমৰ আমি সন্মুখীন হওঁ আৰু এই কোঅপাৰেচন পাৱাৰটো মিলি জুলি সকলোকে সহযোগ দি পেলাই আগবাঢ়ি যোৱা এই যেটো গুণ এটো ৰাজযোগে আমাৰ ভিতৰত ডেভেলপ কৰে আৰু এই ঈশ্বৰীয় জ্ঞান পোৱাৰ পিছত এই ঈশ্বৰীয় সেৱাত পৰমাত্মা সৃষ্টিলে আহি আমাক যে জ্ঞান দিছে সেই জ্ঞান আসলতে যাতে প্ৰতিজনেই পাওক তাৰ বাবে সকলোকে সহযোগ দিয়া এই শক্তিটো আমাৰ ভিতৰত ডেভেলপ হয় নিজৰ তন মন ধন লগাই এই সৃষ্টিক পৰিৱৰ্তন কৰাৰ আসলতে এই যে শক্তি আমাৰ ভিতৰত ডেভেলপ হয় এয়া ৰাজযোগ আমি এটা ডিসকাস কৰিলো অষ্ট শক্তি যি অষ্ট শক্তি আমি ৰাজযোগৰ দ্বাৰা আমি পাওঁ
কিমান সূক্ষ্ম এটা বস্তু চাওকচোন এই বস্তুবিলাক যেতিয়া আমি শিকো আৰু বুজো এই শক্তিবিলাক যেতিয়া আমাৰ ভিতৰত ডেভেলপ হয় তাৰ বেনিফিট আপুনি আপোনাৰ প্ৰেক্টিকেল লাইফত দেখা পাব আজি আমি কৰ্মৰ গহন গতিৰ বিষয়ে জানিলো আজি আমি অষ্ট শক্তিৰ বিষয়ে জানিলো আৰু ইয়াৰ পিছৰ যেটো কোৰ্স ইয়াৰ পিছৰ কোৰ্সটোত আমি আপোনাৰ বাবে লৈ আহিছো এডভান্স ৰাজয়োগা কোৰ্স very important বহুত ইম্পৰ্টেন্ট এই যে আমি হাতুটা লেসন আমি ললো এই এটা স্টেপ যে ললো এই মাত্ৰ ফাউন্ডেশন হে আমি মাত্ৰ বুজিলো হে কিন্তু ইয়াৰ পিছত কি নেক্সট মুভ টু কি নহয়নে হেখিনি আমি জানিব লাগিব আমি যেটো এডভান্স কোৰ্স হেখিনি আমি বুজিব লাগিব আৰু জানিব লাগিব গতিকে বহুত ইম্পৰ্টেন্ট আপোনালোকলৈ এটো অনুৰোধ যে এই হাতুটা লেসন খুব ভালদৰে উইথ ফুল অ্যাটেনশন আপোনালোকে শুনিব বুজিব আৰু তাৰ পিছত আপোনালোকে এডভান্স কোৰ্সৰ দিশে আপোনালোকে আগবাঢ়িব পাৰিব এইখিনিকে কৈ আজিৰ এই সপ্তমটো লেসনৰ এই পাঠ এইখিনিতে সমাপ্ত কৰিছো থ্যাংক ইউ ওম শান্তি